चिरांनि बिजनियाव बिसायख'थिनि हिंसायारि जाथाय बिपिएफनि मददगिरिफोरा बिपिएफनि मावखुलियाव खहा खालामदों बायदि मुवा बेसाद। 20 नं बिजनी विधानसभा बियाबाव एनडीएनि बिजाथि उरुप कुमार देखौ गनायनानै लायाखै बिपिएफनि मददगिरिफोरा। बिजनी विधानसभा बियाबाव बिपिएफनि बिजाथि नागिरनानै खुद्रिसादों बिपिएफनि मददगिरिफोरा। बिपिएफ हान्जानि गोबां मददगिरिफोरा 20 नं बिजनी विधानसभा बियाबाव बिपिएफनि बिजाथि फसंनांगौनि दाबि खालामदों। मख'नो गोनांदि 20 नं बिजनी विधानसभा बियाबाव बिपिएफआ एनडीए हिसाबै बिटिसिनि बारग' मावफुं सोद्रोमा उरुप कुमार देखौ बिजाथि फसंदों। नाथाय बिपिएफनि मददगिरिफोरा एनडीएनि बिजाथि उरुप कुमार देखौ गनायनानै लायाखै। नांगोल सिननि अनगा गुबुन जायखिजाया सिनाव भट होनाय जानाय नङा होननानै हुमखि होदों मददगिरिफोरा। सम्मानित সাংবাদিক বন্ধুসকল আৰু আজি ইয়াৰ উপস্থিত সকলো আমাৰ দলীয় বন্ধু বান্ধৱীসকল সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। গতিকে আপোনালোকে চাইলেণ্ট থাকক আৰু আপোনালোকক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে গতিকে আপোনালোকে অলপ ধৈৰ্য ধৰি থাকক। প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ সভাপতি আৰু লগতে আমাৰ বিটিচিৰ সন্মানিত সভাপতি শ্ৰীযুত হাগ্ৰামা মহোদয় ডাঙৰীয়ালৈ আমাৰ বিজনী জিলাৰ সৰুবৰা হিয়াৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। এইখিনিতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে বিপিএফ হিচাপে আমি যেটো বিচাৰিছিলোঁ সেইটো আমি নাপালোঁ। তথাপিতো আমি মাননীয় বিটিচিৰ প্ৰধান তথা আমাৰ বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহোদয় ছাৰক বিপিএফ দলৰ তৰফৰ পৰা অনুৰোধ কৰিব বিচাৰিছোঁ যে 20 নং বিধানসভা সমষ্টিৰ আমাক অন্তত বিবেচনা কৰি দিয়ে, তাৰ কাৰণে তেখেতলৈ আমি আহ্বান কৰিছোঁ জিলা তৰফৰ পৰা। আৰু নহ'লে 20 নং বিজনী বিধানসভা সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আমি ছাৰলৈ দাবী জনাইছোঁ। আশা ৰাখিছোঁ সেইটো যাতে আমাৰ সফলতা কৰি দিয়ে, তাৰ কাৰণে ছাৰলৈ অনুৰোধ কৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, ইয়াৰ পিছতে আমি এটা প্ৰতিনিধি দলে ছাৰলৈ আমি দেখা কৰাৰ কাৰণে আৰু এই বিষয়ত সম্পূৰ্ণ আলোচনা কৰাৰ কাৰণে আমি যাবলৈ ৰেডি হৈছোঁ। ধন্যবাদ। থেংক ইউ।